নমস্কাৰ বন্ধুসকল সকলোকে মোৰ তৰফৰ পৰা আগতীয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ গাঁৱত ল'ৰাবিলাকে ভেলাঘৰত কি কৰি আছে সকলো দৃশ্য দেখাবলৈ চাই থাকক। তো হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ ভাল খবৰ। মই কলিং কৰোঁ, আপোনালোকে চাই আছে ব্লেজ ব্লগ। তো আহক আজিৰ ব্লগটো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, মই পুৰা টুপি চুপি পিন্ধি জেকেট মেকেট পিন্ধি জোতা তোতা পিন্ধি এতিয়া গৈ আছোঁ ভেলাঘৰৰ তাতে। মই আৰু আপোনালোকক দেখুৱাম তাতে কি হয়। গতিকে আপোনালোকে চাই থাককচোন ভিডিঅ'টো, কিবা এটা ভাল পাব। গাঁৱত কেনেকৈ মানুহে ভেলাঘৰ সাজি আৰু আজি হৈছে উৰুকা ৰাতি বন্ধুসকল, আপোনালোকে সকলোৱে গম পায়। তো আজি ৰাতিটো মানে তাতে থাকিম আৰু তাতে কি কৰোঁ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম বন্ধুসকল আপোনালোকক। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সকলোৱে চাই থাককচোন। আপোনালোকে দেখিবলৈ পাইছে বন্ধুসকল, ইয়াত আহি বহুতেই ভাল লাগিল আৰু এই দিনবোৰ মই সাঁচি ৰাখিবলৈহে চেষ্টা কৰি আছোঁ বন্ধুসকল। ভাল লাগিল। এইবোৰ হৈছে আমাৰ গাঁৱৰ ভেলাঘৰ। বন্ধুসকলে আপোনালোকে দেখিবলৈ পাইছে মই ভেলাঘৰৰ ভিতৰত আহিছোঁ। এতিয়া ভেলাঘৰৰ ভিতৰত আহি আপোনালোকে দেখিবলৈ পাইছে বন্ধুসকল, কি বোলে পাইছে আমাৰ উঠিছে ভেলাঘৰত আমাৰ এনজয় হ'ব আজি তামাম। কি ফূৰ্তি কৰি থাকিম আজি বন্ধুসকল। বন্ধুসকল, আমি আন এটা ভেলাঘৰত আহিছোঁ, কিন্তু এইটো ভেলাঘৰত কোনো বিযোগৰ সৃষ্টি নাই। এইটো ভেলাঘৰ মানে আমাৰ সৰু ভাইটিসকলে বনাইছে। গতিকে ইয়াত অলপ বিযোগ কমেই হ'ব, কিন্তু ভেলাঘৰটো চাওক বন্ধুসকল আপোনালোকে কিমান ধুনীয়া কৰি বনাইছে। মই ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল। গতিকে আপোনালোকে চাওক বন্ধুসকল, ভিডিঅ'টো দেখিছে না বন্ধুসকল, কি ধুনীয়া কৰি ৰাখিছে। ওপৰফালে দেখা ধুলি মজা লাগিছে বন্ধুসকল, আপোনালোকে চাবলৈ পাৰিছে বন্ধুসকল। আজি আমি গোটেই ৰাতি এনজয় কৰিম আৰু আমি কি কয় এই ভেলাঘৰটো জুই লগাই দিম। জুই লগাই দিলে আপোনালোকে চাবলৈ পাৰিব। জুই লগাও মই আপোনালোকক দেখাব পাৰিব। বন্ধুসকল আৰু ওপৰত দেখিবলৈ পাইছে মজা লাগিছে বন্ধুসকল। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাইছে বন্ধুসকল। চিৰি এতিয়া নামা ৰাস্তা বন্ধুসকল। চাওক বন্ধুসকল, আমাৰ গাঁৱত ল'ৰাবিলাকে কিমান এনজয় কৰি আছে, তামাম এনজয়। চাওক বন্ধুসকল, কিমান এনজয় আমাৰ গাঁৱলীয়া ল'ৰাসকলৰ। চাওক সঁচাকৈ বন্ধুসকল, আজি ৰাতি তামাম এনজয় কৰিলোঁ আমি ভেলাঘৰৰ তাতে। আমাৰ গাঁৱলীয়া ল'ৰা এনজয় তামাম। কিন্তু আৰু কিছুমানে মানুহৰ ঘৰত গৈছে খৰি আনিবলৈ। আনি ইয়াতে আমি পুৱা মাৰোঁ ৰাতি, মোটামুটি পুৱা 5:30 বাজিলে আমি এইটো আজি ৰাতি তাতে গোটেই ৰাতি থাকি এতিয়া পুৱাই আমি ভেলাঘৰটো জুই লগাবলৈ ওলাইছোঁ। গতিকে আপোনালোকে চাবলৈ পাইছে বন্ধুসকল, এইটো হৈছে আমাৰ ভেলাঘৰ। তো চাওক বন্ধুসকল, আমাৰ গাঁৱৰ ল'ৰাবিলাকে লগাই দি আছে। আমাৰ ফূৰ্তি কৰিলোঁ বন্ধুসকল। আপোনালোকৰ গাঁৱত কেনে ফূৰ্তি হ'ল? আপোনালোকৰ ওচৰে পাজৰে এনেকুৱা ভেলাঘৰ সাজিছে নেকি বন্ধুসকল? তো কমেণ্ট কৰি জনাব। চ' বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আমাৰ গাঁৱৰ মানুহে কেনেকৈ ফূৰ্তি কৰে আপোনালোকে চাবলৈ পাৰিলে বন্ধুসকল। তো শেষত আমি ভেলাঘৰটোত জুই লগাই দিলোঁ বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে বন্ধুসকল। সঁচাকৈ বন্ধুসকল, আজি বহুত ভাল লাগিল দেখিছে। আপোনালোকে দেখিবলৈ পাইছে আমাৰ গাঁৱৰ মানুহবোৰ আৰু গাঁৱৰ ল'ৰাবোৰ ইমান ফূৰ্তি কৰিলোঁ আমি ৰাতি বন্ধুসকলে। দেখিবলৈ পাইছে আমাৰ গাঁৱৰ মানুহ এইবিলাক।
তো ফ্ৰেণ্ডছ এনেকৈ আমি জ্বলাই দিলোঁ ভেলাঘৰটো। তো ভিডিঅ'টো চাই কেনেকুৱা পালে বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকল। তো আজিলৈ ইমানেই।